Hello friends, welcome to my YouTube channel Gamle Abud. আজি অষ্টমী চন্দ্ৰিকা মন্দিৰ তাত আজি বহুত মানুহ হয়। আজি ৰাতিপুৱাই খুব এতিয়া 6টা মান বাজে আৰু মানে 5:45 হ'ল। এতিয়া আমি যাইছোঁ চন্দ্ৰিকা মন্দিৰ। এতিয়া আমি কেইজনমান ল'ৰা যাম বুলি ভাবিছোঁ, তাত আছে ল'ৰা কেইজন। আমি এতিয়া গৈ আছোঁ বন্ধুসকল। ভিডিঅ'টোত মন্দিৰটো কেনেকুৱা মানুহ হয় সকলো দেখুৱাইছোঁ। এতিয়া বলক ভিডিঅ'টো। তো এতিয়া আমি আহি পালোঁ বন্ধুসকল। এতিয়া ইয়াত দোকানত ধূপ চাতি লওঁ। তো বন্ধুসকল এতিয়া ভিতৰ ফালে সোমাই আহিলোঁ। এতিয়া আমি লাহে লাহে যাই আছোঁ। মানুহ চাওক কিমান মানুহ আহিছে ৰাতিপুৱাৰ ভাগতে, আৰুতো আছে এই প্ৰৱেশ। ইয়াত প্ৰৱেশ কৰিম আমি এতিয়া। এতিয়া বলক বন্ধুসকল চন্দ্ৰিকা মন্দিৰৰ পূজা দেখাওঁ আপোনালোকক। তো বন্ধুসকল এতিয়া যাবলৈ ওলালোঁ। এতিয়া আমি কৈছোঁ এতিয়া বাঘেশ্বৰী যাম বুলি ভাবিছোঁ। এতিয়া ইহঁতেও বাঘেশ্বৰী যাম বুলি কৈ আছে। এতিয়া বাঘেশ্বৰী মন্দিৰত যাওঁ। আপোনালোকে ভিডিঅ'টো নিশ্চয় সকলোকে চাই থাকিব। ফাইনেলি বন্ধুসকল এতিয়া আমি যাইছোঁ বাঘেশ্বৰী মন্দিৰ যাইছোঁ বামুণী গাঁও। এতিয়া আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। তো বন্ধুসকল আহি থাকোঁতে দেখা পালোঁ এটা হাতী। এতিয়া জয় গণেশ বাবা। তো বন্ধুসকল এতিয়া ফাইনেলি আহি পালোঁ বাঘেশ্বৰী মন্দিৰ। বন্ধুসকল এতিয়া আমি যাবলৈ ওলালোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ, এতিয়া আমি যাওঁ। বন্ধুসকল ভিডিঅ'টো বিশেষ তেনেকুৱা আকৌ দেখুৱাব নোৱাৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে। এতিয়া আজিলৈ বাই বাই। আছে মধু কৰে